হে ভগৱান ৰাস্তা দেখো বৈষ্ণৱীয়ে আৰাধনা কৰিলে নেকি এই এক নম্বৰলৈ নকৰি আছে ৰিহাৰ্চেল নকৰো ৰাখলে নোৱাৰে কিমান দিন বাকী আছে তই নামঘৰতো ৰিহাৰ্চেল নকৰো ইয়াতো ৰিহাৰ্চেল নকৰো তেনেহ'লে কৰিবি ক'ত কচোন আছোন বৃন্দাবনে যাও বজাইছে মোহন বেণু নয়ন ভৰিছা শৰৎ কালৰ ৰাতি এইটো চন্দ্ৰ নহয়নে হয় বৌ চাওঁ ৰখোৱাচোন কিন্তু তোমাক মই ৰখাবলৈ কৈছোনে চন্দ্ৰ চন্দ্ৰ কৃষ্ণ ভাও কিয় নকৰিলি চন্দ্ৰ বিকাশক কোনে নিছে কিবা গম পাও নেকি থেংকছ মই তোৰ একো নহয় বুলি জনাৰ বাবে ভাল লাগিল তই মোক যিমানে শত্ৰু বুলি ভাবিবি সিমানে শান্তিত থাকিবি যা শুনচোন পুলিচে সন্দেহ কৰি তোক কিবা সুধিব পাৰে খঙত একো নকবি এটা কাম কৰা নহ'লে তুমি গাড়ীখনকে লৈ যোৱা বৌ একো অসুবিধা নহয়তো নাই একো অসুবিধা নহয় বৌ কথা এটা কওঁ বেয়া নাপাব কোৱাচোন আপুনি চন্দ্ৰক এনেই সন্দেহ কৰিছে নেকি চন্দ্ৰই কামটো কৰা নাই নেকি তুমি যোৱা ৰবা এইটো কণ্ডিশ্যনৰ ৰাসত গাই খেলাবলৈ নোযোৱাকৈ হ'লহেঁতেন যেনেকৈ ইচ্ছা তেনেকৈ ভাবিব পাৰে আপত্তি নাই মোৰ আপত্তি আছে এইখন তোৰ বাপেৰৰ ঘৰ নহয় আমাৰ ঘৰ মোৰ দাদাৰ ঘৰ জেল নেকি এখন বৈষ্ণৱী
বাদ দিয়াচোন ভিতৰলৈ আহা নহয় বৌ সুধিব লাগিব কওক এখন জেল জেল বুলি ভাবিলেও আপত্তি নাই কিন্তু এইখন ঘৰত তোৰ মন কৈ দিওঁ প্ৰথমে আপোনাক এৰেষ্ট কৰিব বৈষ্ণৱী নামটোহে দেৱীৰ ৰাক্ষসী বুলি ভাবিব যিকোনো কথা কোৱাৰ আগত ভাবিব পাৰিব মানসী এক বুজোৱা নহলে অঘটন ঘটিব কি কৰোঁ বাবুৰ ওচৰলৈকে গুচি যাওঁ নেকি খুৰাই মনত কষ্ট পাব নেকি পালেও পাওঁ মা বিষ্ণু নোহোৱাকৈ মোৰ মাত আহিলেও মই যে সুখ নাপাম সেইটো জানো ভালকৈ কথা কাক কম মই শনি খুৰাৰ সৈতে কি কথা পাতিম মানুহটো ভিতৰি কি হৈ গৈছে মই বুজি পাওঁ মই কেনেবাকৈ কথা ক'বলৈ আৰম্ভ কৰিলে কান্দিব খুৰাই জাহ্নৱীৰ লগত কি পাতিম তেওঁৰ লগত কথা পাতিবলৈকো যোগ্য নহয় মই বিয়াৰ কথাটো ভাবিবই নোৱাৰো যামগৈ চন্দ্ৰ কি খবৰ বিকাশ ৰঞ্জন বৰকটকীক ক'ত লুকুৱাই ৰাখিছা এনেকৈ চাইছা যে বিকাশ ৰঞ্জন কিডনেপ হোৱাটো তুমি নাজানা নিজেই উঠাই নিছা তাৰ খবৰ তুমি কিয় ল'বা লৈনো কি পাবা চন্দ্ৰ কলংক নহলে চন্দ্ৰৰ সৌন্দৰ্য নাথাকে বুলি জানো কিন্তু ইমানো কলংক নলগাবা যাতে অমাৱস্যাৰ বাহিৰে জোনাক নাহে সিহঁতৰ ঘৰৰ মানুহে ভুল কৰিব প্ৰাইম সাসপেক্ট তুমি মই মাথো তুমি জাহ্নৱীৰ বন্ধুৰ বাবে এনেকৈ সোধা পোছা কৰিছো যদি কিবা কৰিছা কৈ দিবা মোক তেতিয়া বচাব পাৰিম নহলে নোৱাৰিম তোমালোকৰ ঘৰৰ সন্মুখে মোজাদাৰৰ ঘৰলৈ যাম পদূলিত নমাই দিম নেকি এইটো পুৱাই ওলালেহি যে সুপ্ৰভাত মাহী সুপ্ৰভাত বুলি কওঁতে কি ক'ব লাগে চাগে সেইটো গম পোৱা নাই আধা জনা ইংৰাজীয়ে গোটেই অসমীয়া শেষ কৰি দিছে গুড মৰ্ণিং কিয় আহিছে সেইটো কওক আপোনাৰ এটিটিউডটো ভাল লাগে মৌজাদাৰৰ ফেমিলিত ফ্লেভাৰ এটা পোৱা যায় ফ্লেভাৰ লৈ থকাতকে আপুনি মোৰ ভাগিনক উদ্ধাৰ কৰিব লাগিছিল চেষ্টা কৰি আছো কৰি থাকক মোৰ কাম আছে ৰ'ব কাম পিছত কৰিব প্ৰথমে কওক বিকাশক আপুনি কিয় কিডনেপ কৰাৰ চেষ্টা কৰিছিল মই আপুনি নজনা নেদেখুৱাব দেই প্লিজ আৰু যাক আপুনি অপহৰণ কৰিবলৈ লগাইছিল তাক আমি ধৰিছো আচলতে মাহীয়ে এইখিনিতে কওক নেকি ক'বলৈ একো নাই যি কৰিছিলো এইখন ঘৰৰ ভালৰ কাৰণে কৰিছিলো কিন্তু আপোনাক এইটো কথা কোনে ক'লে বৈষ্ণৱীয়ে অসম পুলিচৰ নামটো অলপ বেছি দিব যিকোনো প্ৰকাৰে ক্ৰাইমৰ গোন্ধ পাবলৈ হোমেন পুলিচ আহি আছে থানালৈ যাবলৈ সাজু থাকক ছাৰ মাহীয়ে ভাইটিৰ ক্ষতি কৰিম বুলি সেইটো কাম কৰিব খোজা নাছিলে মোৰ লগত বিকাশৰ বিয়াখন ভাঙিবলৈ বিকাশক এদিনৰ কাৰণে আঁতৰাই ৰাখিব খুজিছিলে মাহীক যদি ধৰি নিয়ে তেনেহ'লে আচল কিডনেপাৰ কিন্তু সাৰি যাব পাৰে বোৱাৰীক চাগৈ আপুনি বৰ ভাল নাপায় তিনি বোৱাৰীয়ে আজি আপোনাক বচাইছে আগলৈ এনেকুৱা কাম কৰাৰ আগতে 1000 বাৰ ভাবিব
যি কাৰণেই নকৰক কিয় ক্ৰাইম সদায় ক্ৰাইমেই আহিছোঁ অঁ কিডনেপাৰে ফোন কৰিছিল নেকি ভাইটি মোবাইলটো অফ ফোন আহিলে মোক জনাব নাহি আহোঁ কুন্দনৰ কথাটো পুলিচক কোনে ক'লে বহা নালাগে মই গৈ আছো কাইলৈ ৰাতিপুৱা ৰেডি হৈ থাকিবা তোমাৰ ডেটটো ফাইনেল হ'ল তোমাৰ অপাৰেশ্যন হ'ব কোনো প্ৰব্লেম নাই ভয় কৰিছা মই তোমাক সহায় কৰি তোমাৰ মাত উলিয়ালে কিজানি তুমি মোক বিয়া পাতিব লাগে একদম চিন্তা নকৰিবা মই আচলতে বিকাশ ৰঞ্জনৰ অপহৰণ হোৱাটো খুব ভাল পাইছোঁ তোমাৰ অপাৰেশ্যনটো হৈ নোযোৱালৈকে তাক যদি অপহৰণকাৰী এৰি নিদিয়ে তাৰ ব্যৱস্থাটো কৰিব পৰা হ'লে ভাল আছিল আৰু তোমাৰ মাত ওলোৱাৰ পাছত বৈষ্ণৱীয়ে যে তোমাক এৰি থাকিব নোৱাৰিব সেইটো মই চিয়ৰ এয়া তোমাৰ খং নহয় অভিমান বৈষ্ণৱীৰ প্ৰতি আৰু অভিমান অকল ভাল পোৱাতে থাকে আৰু মই হৃদয়ে আবেগত নোৱাৰে সহিব চকুৰো বাগৰে নীৰৱে কিমান সাৱতিম নোপোৱাৰ সপোন বুকুৰ মেৰে সজোৱা দুখৰ তৰা হৈ নাচাবা চকুলে মোৰ উৰে নিশা উত্তৰ দিব নোৱাৰা কাৰণ মই জানো তুমি কাকো মিছা কথা ক'ব নোৱাৰা আৰু তুমি কেতিয়াও কাকোকে মিছা কথা ক'বও নোৱাৰা মাত্ৰ অপাৰেশ্যনটো ভালে ভালে হৈ যাওক তাৰপিছত নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'বা মই সদায় তোমাৰ লগত আছো হেই ফ্ৰেণ্ডক হাত জোৰ কৰে নেকি ব'লা চাহ একাপ খাই যাওঁ তোমালোকৰ ঘৰত কি হ'ল নোখোৱা ব'লা চলাবা চলোৱা ষ্টাৰ্ট কৰাই আছে আহা মই থাকিমতো পিছফালে একো নহয় আহা অটো চেল্ফটো দি আছে ঠিক আছে একদম একদম নৰ্মেলি গৈ থাকা মই পিছফালে আছো একদম টেনশ্যন নল'বা ব'লা একদম একো নহয় ব'লা কি
তই ইমান কেতিয়াৰ পৰা আৰে তই কি ৰূপ এটা লৈছ পাই ইমান তোক মানে এনেকে দেখিছো খবৰ এটা দিব নোৱাৰ নেকি তই কোনে মই খবৰ নোলোৱাকে আছো তোৰ ৰূপটো চাচোন চাওঁ নাচাবা চকুৰে মোৰ উৰে নিশা তোমালোকে নকলে কেনেকৈ গম পাব সেইটো কথা পুলিচে এওঁ কোৱা নাই তুমি কৈছা পুলিচক মাহী পুলিচৰ নম্বৰ মোৰ হাততহে আছে বৈষ্ণৱীয়ে কেনেকৈ ফোন কৰিব এওঁৰ বহুত মানুহ আছে কলেই হ'ল খবৰ ধুবুৰীৰ পৰা সন্ধিয়া পাবগৈ কি বুজাব খুজিছে আপুনি বিৰাট বদমাছ ছোৱালী তুমি